guys, welcome back to my channel জীৱন জিন্দাবাদ। এটা ভাইৰাল ভিডিঅ' ক্লিপ মানে আজি হ'ল 2 সপ্তাহমানৰ আগৰ পৰা হ'ল। তো ৰচৰমে কণ্ঠা এই ভিডিঅ' ক্লিপটো এনেধৰণৰ মানে ভাইৰেল হ'ল। সকলোৱে আপোনালোকে চাগে চাইছে ভিডিঅ'টো, মানে এফবিতে হওক বা ছ'চিয়েল মিডিয়া যিকোনো মানে হেৰিতে হওক দেখিবলৈ পাইছে চাগে। মানে এই চাটনি বানা চাথিয়া চিৰিয়েলখনৰ পৰা কিছুমান মানে ডাইলগছ কাটি পেলাই মিউজিক দি পেলাই তাক অকণমান বেলেগ ধৰণৰ ৰূপ দিলে। মানে এই ভয়ংকৰ মানুহজনী চিৰিয়েলটো মানে আগতে মই 2 এবাৰ চাইছোঁ। মানুহজনী দেখিলে মোৰ সঁচাকৈ ভয় লাগে, মানে চকুকেইটা যি ডাঙৰ ডাঙৰ কৰে ন। তো চাগে সেই ভয়ংকৰ মানুহজনীক চাগে ফানিৰ ৰূপত ভিডিঅ' ক্লিপটো বনোৱাৰ কাৰণে চাগে পপুলাৰ হৈ গ'ল। তো ভিডিঅ'টো চাগে সকলোৱে চাইছে। মই আজি ভিডিঅ'টো দেখাবলৈ কাৰণে আপোনালোকক এই ভিডিঅ'টো বনোৱা নাই, মানে এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, এজন মানুহৰ যিজন মানুহ সেই ভিডিঅ' ক্লিপটো পিছফালে থকা মানুহজন এসপ্তাহত লাইফ চেঞ্জ হৈ গৈছে মানে তেওঁৰ। তো কেনেধৰণৰ কি হ'ল সেই ভিডিঅ'টোৰ কাৰণে ভিডিঅ'টো এইকাৰণে বনাইছোঁ। শেষলৈকে চাই থাকক ভিডিঅ'টো, মানে খুব ভাল লাগিব আপোনালোকৰ, মানে জোচ এটা বাঢ়িব যে সঁচাকৈ মানুহ যদি কষ্ট কৰি যায় কিবা এটা কামত ছাকচেছ এদিনত নহয় এদিন পাবই মানে। তো ভিডিঅ'টো শেষলৈকে চাই যাওক, খুব ভাল লাগিব ভিডিঅ'টো। कल मेरी साड़ी पर जूस गिरा था और मैं दोबारा नहाने गई थी। तुम चने कुकर में चढ़ाकर मेरे पास आई थी, तब रसोड़े में कौन था? हाँ कौन था? मैं थी, तुम थी, मैं थी, तुम थी, कौन था? कौन था? कौन था? ये राशि कुकर में से चने निकाल दिए और खाली कुकर गैस पर चढ़ा दिया। তো ভিডিঅ' ক্লিপ দেখিলে অকণমান দেখাই দিলোঁ অকণমান। তো ভয়ংকৰ মানুহগৰাকীক ফানিৰ ৰূপত ব্যৱহাৰ কৰি দিলে, খুবেই ভাল লাগিছে, সকলোৱে মানে খুব পচন্দ কৰিছে। তো ইয়াৰ পিছফালে থকা ব্যক্তিজন মানে এই ভিডিঅ'টো যোনে ক্ৰিয়েট কৰিলে তেওঁৰ মানুহৰ নামজন হৈছে এইটো এছৰাজ মুখাৰ্জী। তো তেওঁ এজন ইউটিউবাৰ হয়। 9 বছৰ আগতে তেওঁ ইউটিউব চেনেল খুলিছিল, কিন্তু তেওঁ ইউটিউব চেনেলটো মানে গ্ৰ'থ কৰা নাছিল, মানে চলোৱা নাছিল চেনেলটো। কিন্তু 3 বছৰ আগৰ পৰা মানে তেওঁ অকণমান চলাবলৈ চেষ্টা কৰিলে আৰু 3 বছৰ আগৰ পৰা এতিয়ালৈকে মানে ভিডিঅ'টো ভাইৰেল নোহোৱাৰ আগত তেওঁৰ ছাবস্ক্ৰাইবাৰ আছিল 2 লাখ, আৰু কিন্তু ভিউজ নাহে। তেওঁৰ এনেকুৱা ধৰণৰ মানে ক্লিপে বনাই থাকে তেওঁ, যিকোনো মানে ধৰক ভিডিঅ' অকণমান ফানিৰ ৰূপত মানে ব্যৱহাৰ কৰি পেলাই অলপ মিউজিক চিউজিক দি পেলাই মানে ধৰক 50 ছেকেণ্ড বা 1 মিনিট 2 মিনিট এনেকুৱা ধৰণৰ কিবা মানে গান টাইপৰ অলপ বনাই দিয়ে আৰু। তো ভিউজ চিউজ নাহে, 10,000 5,000 বা কেতিয়াবা 4,000 2,000 3,000 1,000 এনেকুৱা ভিউজ আহে। কিন্তু পইচা ইনকাম কৰি আছিল, নকৰা নহয়, কিন্তু মানে ধৰক তেনেকুৱা নহয় আৰু, মানে যেন তেন চলি আছিল আৰু। কিন্তু এই ভিডিঅ'টো বনোৱাৰ পিছৰ পৰা ৰচৰমে কণ্ঠা এই ভিডিঅ' ক্লিপটো বনোৱাৰ পৰা মানুহে মানে কিবা কাৰণত খুব ভাল পালে আৰু এনেধৰণৰ ভাইৰেল হ'ল ভিডিঅ'টো। 1 সপ্তাহত 36 মিলিয়ন ভিউজ এক সপ্তাহত। 1 মিলিয়ন মানে 10 লাখ মানুহ, তো 36 মিলিয়ন মানে কিমান হ'ব? 3,60,00,000 মানুহ এই ভিডিঅ'টো চালে আৰু ভাল পালে খুব, আৰু খুব শ্বেয়াৰ হ'ল, খুব ভাইৰেল হ'ল। আৰু যিটো মানুহৰ 3 বছৰত মানে 3 বছৰ আগৰ পৰা চেনেলটো চলাই পেলাই যিটো মানুহৰ 2 লাখ ছাবস্ক্ৰাইবাৰ আছিল, সেই মানুহটোৰ এসপ্তাহৰ ছাবস্ক্ৰাইবাৰ কিমান হ'ল গম পাইছেনে? এতিয়ালৈকে বৰ্তমান 1.7 মিলিয়ন, মানে 17 লাখ। 2 লাখ ক'ত 17 লাখ ক'ত? যি ভিডিঅ'ত 2,000 3,000 ভিউজ আহিছিল, এতিয়া কিমান আহিছে? 36 মিলিয়ন, মানে 3,60,00,000 মানুহৰ ভিউজ। আৰু সেই ভিডিঅ'টো ৰচৰমে কণ্ঠা ভিডিঅ'টোৰ পিছৰে পৰা যিকোনো ভিডিঅ' এতিয়া মানে ফানিৰ ৰূপত বনাই গৈ আছে, যি মানে কিছুমান ভাল লাগে কিছুমান বেয়া লাগে, কিন্তু যিকোনো ভিডিঅ' এতিয়া 7 মিলিয়ন 8 মিলিয়ন 2 মিলিয়ন 4 মিলিয়ন, মানে খালি মিলিয়নত যায় এতিয়া ভিউজ। মানে সি নিজে টুইট কৰি লিখিছে যে এটা ভিডিঅ' ক্লিপৰ দ্বাৰা তাৰ গোটেই লাইফটো চেঞ্জ হৈ গ'ল, মানে এতিয়া সি আৰু পিছলৈ চাব দৰকাৰ নাই। তাৰ যিটো মানে মিলিয়নছত যিটো ছাবস্ক্ৰাইবাৰ হৈ গ'ল, যিটো মিলিয়নছত তাৰ ভিউজ এতিয়া আহে, সি আৰু পিছলৈ চাব দৰকাৰ নাই, তাৰ জীৱনটো একদম বেলেগ ধৰণৰ এটা গতি লৈ ল'লে। তো সেইটোৱে, মানে কষ্ট কৰি গৈ থাকিলে যদি আপুনি সত্য আৰু নিষ্ঠাৰে যদি যিকোনো কাম আপুনি কৰি গৈ থাকে, মানে ভগৱানে মানে কয় নহয়, মানে জব যেটা হে সব পৰ ফৰকে দেতা হে। আৰু যদি কষ্ট যদি কৰি গৈ থাকে, যিকোনো এটা কামত যদি আপুনি মন দি কৰি গৈ থাকে, এদিন নহয় এদিন আপুনি ছাকচেছ পাবই। একদম সত্য কথা। বহুত মানুহ তেনেকুৱা আছে, অকল তেওঁ বুলি নহয়, মই তেওঁক এটা উদাহৰণ দিছোঁ। যিকোনো আপোনালোকৰ নিজৰ লাইফতো চাগে দেখিছে চাগে, যিকোনো মানুহৰ কামত যদি মানুহে যদি খুব মানে কষ্ট নিষ্ঠাৰ যোগেদি যদি একেৰাহে যদি লাগি থাকে যে কিয় নোৱাৰিম, মই কৰিমেই, এদিন নহয় এদিন মই ছাকচেছ হ'মেই, তো তেনেকুৱা মানুহবিলাক ছাকচেছ হৈছে জীৱনত, ময়ো দেখিছোঁ বহুত। আৰু আমাৰ অসমৰো এজন ইউটিউবাৰ দেই, যোৱাকালি ডিম্পু বৰুৱা, চবেই চিনি পায়, ভিডিঅ' চাই থাকে। 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ তেওঁ যোৱাকালি সক্ষম হ'ল। তো তেওঁ ভিডিঅ' এটা বনাইছে, খুব ভাল লাগিছে। তো অসমহেন জেগাৰ পৰা অসমীয়া ভাষাত ইউটিউব চেনেল বনাই পেলাই 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ গোটোৱা, মানে 10 লাখ মানুহৰ ছাবস্ক্ৰাইবাৰ গোটোৱাটো খুব ডাঙৰ কথা। কিন্তু
ভিউজ তেওঁৰ আহে 1 মিলিয়নৰ ওপৰত আহে কিন্তু ছাবস্ক্ৰাইবাৰ 1 মিলিয়ন বহুত ডাঙৰ কথা বহুত এটা মটিভেশ্যনেল হয় বহুত ইনস্পিৰেশ্যন তেওঁৰ পৰা মানে বহুত যুৱকে আজি বৰ্তমান যুগত ছ'চিয়েল মিডিয়াত মানে হেৰি হ'বলৈ কাৰণে এক্টিভ হ'বলৈ কাৰণে বহুতখিনি ইনস্পিৰেশ্যন পাইছে কিন্তু দেৰ হে पर अंधेर नहीं तो সেইটোৱে ভিডিঅ'টো এইকাৰণে বনালোঁ ধৰক মানে কৰে যিকোনো কাম সহজে হাৰ নামানিব কেতিয়াও লাইফত কেতিয়াও আপুনি হাৰ নামানিব আপুনি মানে আপুনি বেষ্ট আপুনি নিজকে কেতিয়াও কাৰো তলত মানে কাৰোতকৈ কম বুলি নাভাবিব কেতিয়াও আপুনি নিজৰ কাৰণে নিজে বেষ্ট আপুনি যিটো মানুহ সেই মানুহটো আৰু বেলেগ কোনো হ'ব নোৱাৰে আপুনি এজনেই ৱৰ্ল্ডত আপুনি এজনেই আপোনাৰ চিন্তাধাৰা এটাই গতিকে সেয়াই কিবা কামত যদি লাগিবলৈ ইচ্ছা কৰে বা যিকোনো কামত যদি আপোনাৰ ইচ্ছা এতিয়াও আছে বা কৰি আছে কামটো সহজে এৰি নিদিব কৰি গৈ থাকক এদিন নহয় এদিন আপুনি এনেকুৱা ধৰণৰ ছাকচেছ পাব আপুনি নিজে চিন্তা কৰিব যে হয় দে মই আজি কামটো এৰি নিদিয়াৰ বাবে মই আজি ছাকচেছটো পাইছোঁ যদি কামটো মই আধাতে এৰি দিলোহেঁতেন আজি এই দিনটো মই দেখিবলৈ নাপালোহেঁতেন তো ভিডিঅ'টো এইকাৰণে বনালোঁ আৰু আজি তো যদি বাকী ভিডিঅ'টো কিবা ভাল চাল লাগিলে তো লাইক শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ অকণমান মৰমে মোক এই জগতখনত বা যিকোনো কামত উৎসাহ দিয়ে মানে আপোনালোকৰ মৰমটো অকণমান লাগে তো সেইটোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আপোনালোকে ভিডিঅ'বিলাক চাব মোৰ ভাল পালে বেয়া পালেও কমেণ্টত জনাব যে কিবা বেয়া লাগিছে কিবা ভাল লাগিছে এনেকুৱা ধৰণৰ জনাব আপোনালোকৰ উৎসাহ সদায় পাই থাকিলে আগুৱাই গৈ থাকিম আজিলৈ এৰিলোঁ বাই বাই টাটা টেক কেয়াৰ